এয়া আকাশবাণী এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘৰতে সময় পোৱা 8:30 কৈছে এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা প্ৰথমতে দাম তাৰ পিছত কাম নাম দত্তৰ ঠিকনা নিজৰ দায়িত্ব দাদা ঐ আপোনাৰ কথা শুনি কিন্তু মই ঘৰ গুচি আহিছো হা আপুনি মোক কালি পইচা দিব লাগিব মোৰ হাতত এটকাও নাই মোক কালি লাগিবই হা দিব লাগিব দেই দাদা নহ'লে মই কিন্তু কেছ বেয়া কৰিম দাদা দাদা মোক লাগিবই হা দাদা লক্ষী পাই গলো দেখিছ বান্দা লক্ষী আহি গ'ল তই আৰু টকা বিচাৰ না যাতে হামে হামে লক্ষী আহে হেল্ল' কোন হয় ৰং নাম্বাৰ দত্ত আপুনি ইমান চিন্তা নকৰিব চাওক বৰদলৈ এই অঞ্চলত মই নতুন নামি দামী ব্যৱসায়ী হৈ যদিও মই এই অঞ্চলত কাৰো অনিষ্ট কৰা নাই এবাৰ পুলিচৰ কথা চিন্তা কৰি চাব পাৰি নেকি দত্ত ৰ'বচোন ৰ'ব বৰদলৈ কল এটা আহিছে হেল্ল' দত্ত পইচা নিবিচাৰিব এইটো নতুন কথা নহয় আপোনাৰ ল'ৰাক কাটি কুকুৰক কিম্বা নদীত পেলাই কেৱল 10 লাখ টকা কুকুৰক যদি খাদ্য হিচাপে দিব লগা নহয় 10 লাখ টকা আমাৰ কোৱা ঠিকনাত মই লওঁগে যাক কোনো বিচাৰি নাপায় ফোনটো লংকি নামৰ গুণ্ডা এজনৰ আছিলে দত্ত আপুনি এইটো বিষয়ে মুঠে চিন্তিত নহ'ব চিন্তিত কিয় নহয় 10 লাখ টকা লাগে সিহঁতক মই আছো মই এনে এজন মানুহক চিনি পাওঁ দত্ত মই চিন্তিত নহ'ব ৰণী আজি আপোনাৰ সমস্যাৰ সমাধান দোষীক শাস্তি আৰু নিৰ্দোষীক নিষ্ঠাৰে চিন্তা কৰে ক'ত পোৱা যাব আহক মোৰ লগত
আমাক ৰণীৰ সন্ধান লাগে প্ৰথমতে দাম তাৰপিছত কাম নহয় প্ৰথমতে কাম তাৰ পিছতহে দাম টকা ইয়াৰ পৰিণাম আৰু ভয়ংকৰ হ'ব ক'ত যাওঁ হা কি লাগে ক'ত যাওঁ ক'ত যাওঁ তহঁতে এখেতৰ ল'ৰাজন লংকি নামৰ গুণ্ডা এজনে কিডনেপ কৰিলে আমি সহায়ৰ হাত বিচাৰি ৰণীৰ ওচৰলৈ আহিছোঁ কথা সেইটোহে তেনেহ'লে তেন্তে ঠিক জেগাতে আহিছোঁ আহ মোৰ লগত ৰণী লংকিৰ আকৌ উৎপাত বাঢ়িছে যোৱাকালি এখনৰ ল'ৰাক কিডনেপ কৰিলে ব'ল এষাকা দি আহোঁ তইতো জানই এইবোৰ কাম মই আগতে এৰিলোঁ সিহঁতক উভতি যাবলৈ আপুনি মোক ৰক্ষা কৰক মোৰ একমাত্ৰ ল'ৰাক আপুনি বচাব পাৰিব হ'ব বাৰু 3 দিনৰ ভিতৰত আপোনাৰ ল'ৰা ঘৰত থাকিব কথা দিলোঁ মই আপোনালোকে এতিয়া যাব পাৰে ধন্যবাদ ধন্যবাদ ঐ সাজু হ ৰণলৈ তোৰ ঠিকনা কৈ দিলোঁ আই তই মোক ভুল নুবুজিবি পইচা বহুত পাম বুলি ভাবিছিলোঁ পিছে কি কৰিবি মোৰো উপায় নাই ভাই ভুল হৈ গ'ল ক্ষমা কৰি দিবি সালাটা গাদ্দার ইয়াত লংকি নিশ্চয় আছে
কোনো পধ্যেই নহ'ব তেতিয়াহ'লে খা মাৰ হাত খাই যাব নোৱাৰিবি মোৰ চাই লোৱা Hey! Underworld, this is a 5-second pollution. We have not any solution. We can bring a new revolution. Hey! যদি তোৰ জীৱনৰ পাতটো হয় শুদ্ধ কোনে কৰিব আহি তোৰ বাট ৰুদ্ধ আজিৰ দিনত প্ৰায় মানৱতা হৈছে লুদ্ধ কিয় এইবোৰ শুনিও দেখিও বেছিভাগেই ক্ষুব্ধ মুক্ত আকাশৰ তলত আছে বহুতো দুষ্ট Hey! Underworld, never নামানি বিহাৰ যদিও নাই আমাৰ প্ৰতিকাৰ অভাৱ হৈছে আমাৰ সুবিধাৰ দম দেখাই সালা পাতে কাটাই দম দেখাই তুলিব খোজে চান্দা অনাহকত হতাহতি দন ফাইট কৰি ভাবে নিজকে গুণ্ডা জীৱনৰ মাজ বাটত খাবহি খুন্দা চাইটা Hey! সব আমি খাতি মানুহ টুৱেক নালাগে লাগে আমাক খাতি কথা সহায় লৈ পিছফালৰ মাটি কথা লাহে লাহে চিনি পাবি কোন খসা কোন মিছা টুৱেক নালাগে লাগে আমাক খাতি কথা সহায় লৈ পিছফালৰ মাটি কথা লাহে লাহে চিনি পাবি কোন খসা কোন মিছা Underworld, this was to 5-second pollution. We have not any solution. We can bring a new revolution. Underworld, this is to fight against pollution. Hey, Nibir want a bit. Come on. Check.
check